নমস্কাৰ জনাইছোঁ সকলোকে মোৰ জোনাক ব্লগ এণ্ড কিচেন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আকৌ আহিলোঁ নতুন এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। আজি যিহেতু মখনাৰ ক্ষীৰ বনাম বুলি ভাবিছোঁ, সেইকাৰণে ভিডিঅ'টিনো আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টি শ্বেয়াৰ কৰিয়ে দিওঁ। আৰু এয়া প্ৰথমতে মই মখনাখিনি অলপ ঘিতে এনেদৰে লৰাই গৰম কৰি লৈছোঁ। প্ৰায় 2 মিনিটমান গৰম কৰিলেই হ'ব। আৰু এইটো মখনাখিনি দেখিবলৈ যিমানেই টেষ্টি, মানে দেখিবলৈ যিমানেই ধুনীয়া, খাবলৈ সিমানেই টেষ্টি হয়। আৰু এনেদৰে গৰম কৰি লোৱাৰ পিছত মই জিল এটাত ভৰাই অলপ ঠাণ্ডা হোৱাৰ পাছত জিল এটাত ভৰাই মখনাখিনি অলপ ভাঙি দিম। একেবাৰে গুড়ি কৰি নিদিওঁ, আৰু অলপ এনেদৰে ভাঙি আধা ভাঙি দিম। এয়া দেখিছেনে, এয়া মোৰ ভাঙি হৈ গ'ল। আৰু এতিয়া মই কেৰাহীটোত আনফালে পাতি দিম গাখীৰখিনি প্ৰায় গাখীৰখিনি প্ৰায় 10 মিনিটমান পগাই ল'ম, যাতে গাখীৰখিনি অকণমান ডাঠ হৈ আহে আৰু তেনেকুৱালৈকে পগাম। আৰু আনফালে মই অলপ ড্ৰাই ফ্ৰুটছ কাটি ল'ম, সৰুকৈ টুকুৰাকৈ ড্ৰাই ফ্ৰুটছখিনি অকণমান কাটি লওঁ। আৰু গাখীৰখিনি মোৰ উতল অহা আৰম্ভ হৈ গ'ল। আৰু আপোনালোকে জানেনে মখনা পদুম ফুলৰ চাকৰ আমি যে আগতে যে খাওঁ, পদুম ফুলৰ যিটো নেকি গুটি, চাকৰ গুটিটো খাই এনেকেই টেষ্টি লাগে নহয় জানো। আৰু এইটো চাওক, সেয়াৰ পৰাই এনেদৰে বনায় মখনা, আৰু ইয়াৰ মাৰ্কেটিং মূল্য বহুত হয়। আৰু এয়া চাওক, মই এতিয়া গাখীৰখিনিত মই যেতিয়া 10 মিনিটমান পগোৱাৰ পাছত মই মখনাখিনি এনেদৰে দি দিলোঁ। আৰু এতিয়া মই লৰাই থাকিম। আৰু তেনেই সহজ বনাবলৈ আৰু খাবলৈ বহুতেই ভাল লাগে। মখনা কেইবাটাও পদ্ধতিত বনাব পাৰি, আৰু মই আজি ক্ষীৰকে বনাইছোঁ। আৰু যদি বেলেগ কিবা বনাওঁ তেতিয়াহ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু মাজতে কওঁ যে যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক, মোৰ মখনাখিনি অলপ হৈছেগৈ। আৰু এয়া চাওক, মোৰ মখনা ৰেডি হৈয়ে গৈছেগৈ, আৰু অলপ সময় বনালেই হ'ব। আৰু মই এতিয়া ইয়াতে চেনি এড কৰি দিম। চেনি আপোনালোকৰ মনৰ জোখাৰে দিব, যিমানটো মিঠা যোনে যিমান ভাল পায় তেনেকৈ দিব। আৰু মোৰ মখনাখিনি হৈয়ে গৈছে অলৰেডি গাখীৰখিনি। আৰু 2-3 মিনিটমান এনেদৰে লৰাই থাকিম, যাতে তলত লাগি নধৰে আৰু অলপ ডাঠ হয়। আৰু অলৰেডি হৈয়ে গৈছে মোৰ। আৰু মই ইয়াতে এতিয়া দি দিম, যিহেতু লাষ্টৰ সময়, আৰু ইয়াতে মই এতিয়া দি দিম যিখিনি কাটি ৰাখিছিলোঁ ড্ৰাই ফ্ৰুটছখিনি কাটি ৰখা ড্ৰাই ফ্ৰুটছখিনি ইয়াতে দি দিলোঁ। আৰু এয়া মোৰ মখনাৰ ক্ষীৰ হৈ গ'ল, আৰু খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া চাওক, দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি হয়। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চালেহে গম পাব কেনেকুৱা লাগে। সঁচাকৈ বহুতেই ভাল লাগে। আৰু যদি ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।